আৰু আপোনালোকৰ যদি ছাগলীৰ ভিডিঅ' চাব খোজে তেতিয়াহ'লে এইটো চেনেলটো একদম ইমানকেইটা ঘাঁহ হৈ গৈছে চাইছে না প্ৰডাকশ্যন চাইছে ইয়াৰ আৰু চাওক এইটো গছ থাকিলে এই মাত্ৰ দেখালো না চাওক চাইছে না এইকেইটা ঘাঁহ আনিছোঁ এতিয়া হাতত ধৰি ৰাখিম। নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই খেতি এডৰালৈকে আহিছোঁ। এয়া হৈছে নেপিয়াৰ গ্ৰাছ। এই ইয়াতে গোটেই নেপিয়াৰ গ্ৰাছৰ খেতি এইখন। ইয়াতে প্ৰায় 11 বিঘা মাটিত ইয়াত নেপিয়াৰ গ্ৰাছ কৰিছে আৰু এই খেতিখিনি কৰিছে দিদাৰ হুছেইন নামৰ এজন শিক্ষিত যুৱকে। তেওঁ আছে আমাৰ লগত। আমি গোটেই কথাখিনি পাতিম। তেওঁৰ ইয়াতে নেপিয়াৰ গ্ৰাছৰ এই খেতিৰ উপৰিও তেওঁৰ আছে এখন ছাগলীৰ এখন ফাৰ্ম এখন আছে। আমি গোটেই সকলোখিনি কথা পাতিম। নেপিয়াৰ গ্ৰাছ কেনেকৈ কৰে, ইয়াত কি কি ব্যৱহাৰ কৰা হয়, কেনেকুৱা সাৰ চাৰ ব্যৱহাৰ কৰা, গোটেই কথাখিনি থাকিব ইয়াতে। গতিকে ইয়াৰ পৰা আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। নমস্কাৰ, মোৰ নাম দিদাৰ হুছেইন আৰু আজি আমাৰ তাত দাদা আহিছে আৰু দাদা প্ৰায় এইটো ৰাস্তাতে ঘূৰি থাকে, তাৰমানে আপ ডাউন কৰি থাকে। দাদাই মাজে মাজে ভাবে যে এইটো কিহৰ খেতি কৰিছে, এদিন তাৰমানে ডিটেইলছটো ল'ম। দাদা আজি আহিছে, দাদাৰ লগত লগ হ'ল আৰু দাদা আমাক সুধি আছে যে এইটো কিহৰ কাৰণে কি কৰিছা নকৰিছা। তেতিয়া দাদাৰ লগত আমি ধুনীয়াকৈ কথা পাতিলোঁ আৰু দাদা ক'লে এটা ইউটিউব চেনেল আছে দাদা ইউটিউবত ভিডিঅ' আপলোড কৰিব। প্ৰথমতে দাদাৰ ইউটিউব চেনেলটো আপোনাৰ ছাবস্ক্ৰাইব কৰি লওক, যিবিলাক ভাই বন্ধু কৰা নাই। আৰু আমি 2017ত তাৰমানে মই 2017ত এটা সৰু সুৰাকৈ ছাগলী ফাৰ্ম এটা ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰাৰ পিছত তাৰ পৰা লাহে 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 অলপ প্ৰডাকশ্যন হ'ল, দুজন এজন মানুহ অহা আৰম্ভ হ'ল। আৰু মই কি কৰিলোঁ, এইবিলাক যেতিয়া উন্নত এইবিলাক ঘাঁহ এইবিলাক এবাৰ লগালে 6-7 বছৰলৈকে কণ্টিনিউ চলি থাকে। এইটো খালি এবাৰ লগালে কাটিলে আকৌ পুনৰাই হৈ যাব। ঠিক আছে। এইটো ঘাঁহো মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনি কিনে লগালোঁ। মই এইটোৰ থ্ৰুত মই ছাগলী ফাৰ্মটো চলাই আছিলোঁ। কাৰণ চব বিভিন্ন ছিজনত বিভিন্ন ঘাঁহ হয়। এতিয়া দুবৰি ঘাঁহ আপোনাৰ বাৰিষা ছিজনত থাকিব, কিন্তু খৰাং ছিজনত নাথাকে। ঠাণ্ডা ছিজনত তাৰমানে দুবৰি ঘাঁহবিলাক নাথাকে। এতিয়া ছাগলী গৰুৰ কাৰণে বহুত কষ্ট হয়। সেইকাৰণে আমি কি কৰোঁ, ফাৰ্মিং কৰাৰ আগত গৰু ফাৰ্ম হওক, ভেড়া ফাৰ্ম হওক বা ছাগলী ফাৰ্ম হওক কৰাৰ আগত তাৰ খাদ্যৰ যোগাৰটো কৰি ল'ব লাগে। ঠিক আছে। নহ'লে আপোনাৰ ফাৰ্মটো তাৰমানে বেছিভাগ তাৰমানে চান্স থাকে লোকচানত যোৱা, যিহেতু ছাগলী গৰুৱে ঘাঁহে খাব। মই সেইকাৰণে মোৰ একচুৱেলি যিটো প্ৰপাৰ মোৰ এড্ৰেছ সেইটো হ'ল ডিষ্ট্ৰিক্ট দৰং, খাৰুপেটীয়া হস্পিটেল ৰোড। মোৰ হস্পিটেলতে ফাৰ্ম আছে, তাৰ আশে পাশে ঘাঁহৰ খেতি আছে। এতিয়া মই গাঁৱত অহাৰ উদ্দেশ্য হ'ল তাৰমানে খাৰুপেটীয়াৰ পৰা ইয়াত 17 কিলোমিটাৰ ভিতৰত, এইটো জেগাৰ নাম কয় মিদিপাৰা, নিয়াৰ আপোনাৰ ওদালগুৰি 4 কিলোমিটাৰ আণ্ডাৰত। বস্তুটো অলপ বেয়া হৈছে, মই খেতিত পানী দি আছোঁ। ঠিক আছে, মই এইখানে জোতা নাই একদম খেতিত কাম কৰি থকা কথাটো একো নাই বাৰু। দাদা আহিছে, দাদা ৰিকুৱেষ্ট কৰিছোঁ মই দিয়ক। এইটো কি গাছ? আপোনাৰ এইটো যিটো ঘাঁহ চাই আছে, হয়, এইটো কালাৰটো পুৰা ৰঙা থাকিব। হয়, ঠিক আছে। এইটো 12 মাহ ৰঙা থাকিব আৰু এইটো নেপিয়াৰ ঘাঁহৰ এটা ভেৰাইটি। নেপিয়াৰৰ বহুত কেইটা ভেৰাইটি আছে, তাৰ মাজতে এইটো এটা ভেৰাইটি। এইটো নাম হ'ল অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ। এইটো আপুনি চাব পাৰিব, বহুত ধুনীয়া ধুনীয়া। এইটো ফাৰ্ষ্ট টাইম কৰা গৈছে। এইটো ক'ৰ পৰা আনিছে এইটো আপুনি? এইবিলাক গোটেই বাহিৰৰ কালেকশ্যন। কিছুমান মহাৰাষ্ট্ৰ আছে, কিছুমান থাইলেণ্ডৰ আছে, কিছুমান আপোনাৰ ইউপিৰ আছে, বাহিৰৰ গোটেইকেইটা কালেকশ্যন আছে। এইটো হ'ল অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ। ঠিক আছে। এইটো ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ। ইণ্ডোনেছিয়ান, এইটো ইণ্ডোনেছিয়াৰ ভেৰাইটি হয় স্মাৰ্ট নেপিয়াৰ। এতিয়া তাৰমানে কি ঠাণ্ডা দিনত এইটো ফুল আহে, যেতিয়া ফুল আহে তেতিয়া খেতিটো তাৰমানে ইমান তাৰমানে ফলন নিদিয়ে, প্ৰডাকশ্যন দিয়ে কিন্তু অলপ কম দিয়ে। ঠাণ্ডাৰ ছিজন কেইটাত কমি যায়, তাৰমানে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী। ঠিক আছে। এই 3টা মাহ যোৱাৰ পিছত এইটো লাহে লাহে আকৌ পুৰা তাৰমানে আহি যাব আৰু ডাঙৰকৈ। এইটো হ'ল তুতি বুলি কয় হিন্দীত। এইটো হ'ল তাৰমানে আমি লগাইছোঁ তাৰমানে চাওক, আমাৰ যেনেকুৱা ধৰকচোন মানুহ যিবিলাক থাকে ডেইলি ভাত খালে কিবা না কিবা ভাতৰ লগত এক্সট্ৰা কিবা দালি চালি থাকিব লাগে বা মাছ থাকিব লাগে, ভাতৰ লগত কিবা থাকিব না, তেনেকুৱা এইটো মানে ছাগলীকো তাৰমানে আমি বিভিন্ন ধৰণৰ খাদ্য দিওঁ। খালি যে এটা ধৰণৰ খাদ্য তেনেকুৱা নাই। আৰু বিভিন্ন আজি ৰাতিপুৱা অলপ নেপিয়াৰ খাই দিলোঁ, সন্ধিয়া অলপ এইবিলাক গছৰ পাত দিলোঁ, তাৰমানে তেতিয়া তাৰ গ্ৰোথটো ভাল থাকে, তাৰ তাৰমানে স্বাস্থ্যটো ভাল থাকে। কিছুমানে এইটোক আমেৰিকান 5G নেপিয়াৰ বুলি কয়। ঠিক আছে। আমেৰিকান 5G নেপিয়াৰ বুলি কয়। আৰু এইটো গছ একদম দেখোঁতে মাকৈ গছৰ নিচিনা হ'ব, কিন্তু ইয়াৰ অৰিজিনেল যিটো নাম হ'ল এইটো হ'ল গৌটামালা। ঠিক আছে। কিন্তু বহুতে ইয়াক আমেৰিকান 5G বুলি কৈ আছে বৰ্তমানৰ সময়ত। এইটো গছ মাকৈ গছ আৰু এইটো গছৰ মাজত কোনো ডিফাৰেণ্ট নাই। মাকৈ গছত খালি মাকৈ লাগে আৰু এইটো গছ খালি ডাঙৰ হয়। মাকৈ গছৰ নিচিনা দেখাত আপোনালোকে চাব পাৰি। ইয়াতে নতুন লগা হৈছে, এইটো বেছি নহয়, 1 মাহৰ খেতি হৈছে। 1 মাহ আগত মান লগাইছে, এতিয়া 1 মাহতে ভালখিনি ডাঙৰ হৈছে। এইটো লাহে লাহে আৰু যেতিয়া ডাঙৰ হ'ব দাদা আহিব, তেতিয়া আমি আৰু পিছত পুনৰ আকৌ হয়। তাৰপিছত এইটো যিটো চাই আছে এইটো হ'ল 4G বুলেট ছুপাৰ নেপিয়াৰ। ঠিক আছে। এইটো নেপিয়াৰৰ ভেৰাইটি। আৰু এইটো আপোনাৰ এবাৰ লগালে 7-8 বছৰলৈকে কণ্টিনিউ হৈ থাকিব। এইটো দাদা যিটো টাইমত আছে, এইটো টাইমত তাৰমানে খেতিটো কি হৈছে, আমি যিমান কেইটা তাৰমানে বিধান আছিলে আমি বিক্ৰী হৈ গ'ল। কাৰণ আমাৰ এইবিলাক বিধান বহুত দূৰৰ পৰা অৰ্ডাৰ আহে। আমি নিজেও ফাৰ্মিং কৰোঁ আৰু
লগতে যিবিলাক মানুহ নতুনকৈ ফাৰ্মিং কৰোঁ এওঁলোককো আমি বিধানটো চাপ্লাই কৰি দিওঁ এওঁলোকে লগাবৰ কাৰণে ঠিক আছে ইয়াৰ এটা প্ৰাইচ এটা আছে ফিক্স প্ৰাইচ আছে আমাক কোনোবা অৰ্ডাৰ দিলে আমি পঠাই দিওঁ আপোনালোকে মোৰ ইউটিউব চেনেল চাব পাৰিব কিনা চাম মই আপোনালোকক এই ডেছক্ৰিপশ্যনত দি দিম লিংকটো দি দিম চাব পাৰিব গোটেইখিনি আৰু আপোনালোকে এইটো যিটো গছ চাই আছে এইটোৰ নাম হ'ল হাতগা এইটো বহুতে নতুন ভেৰাইটি এইটো হাইব্ৰিড হয় ঠিক আছে এইটো আপোনাক চাব যে ধমচি নিচিনা দেখা গৈ আছে কিন্তু এইটো ধমচি নহয় এইটো হাতগা এইটো গছটো ডাঙৰ হ'ব ইয়াৰ মাজত এটা ফুলো লাগে বগা ফুল লাগে বক ফুল বুলিও কিছুমান মাতি দিয়ে এইটো হাইব্ৰিড ভেৰাইটি এইটো তাৰমানে কি হ'ব যেতিয়া ডাঙৰ হ'ব আমি ইয়াৰ পৰা কাটি দিম আকৌ ইয়াৰ পৰা কুকি মেলিব নতুন নতুন পাত ওলাব এইটো আকৌ আমি ছাগলী দিব পাৰিম আমি ইয়াতে আধা বিঘা মাটি এইটোও কৰিছোঁ তাৰমানে জাষ্ট ছাগলীৰ কাৰণে এইটো গৰুৰ কাৰণে নহয় এইটো ছাগলীৰ কাৰণে এইটো ছাগলীৰ কাৰণে এইটো কয় ছুপাৰ নেপিয়াৰ ঠিক আছে আপোনাৰ অলপ আগতে তাতে এটা নেপিয়াৰ চালে 4G যিটো নেপিয়াৰ 4G বুলেট ছুপাৰ নেপিয়াৰ আৰু এইটো ছিংগল ছুপাৰ নেপিয়াৰ গছৰ পাত কিন্তু দেখোঁতে একে আপোনাৰ যে ক'ব যে এইটো আৰু সেইটো দেখোঁতে একে ঠিক আছে সেইকাৰণে গছটো তাৰমানে দূৰত্বটো বহুত ডিফাৰেঞ্চ হৈছে তাত 4G ৰাখিছোঁ মাজত বেলেগ এটা ঘাঁহ ৰাখি ইয়াতে এইটো ৰাখিছোঁ কাৰণ নহ'লে ভাবি যে এটাই ভেৰাইটি এইটো চাওক বছৰত ইয়াৰ 3 মাহ ফুল থাকে আৰু 4Gত ফুলটো নাথাকে এইটো ডিফাৰেণ্ট আৰু ঘাঁহ এনে বহুত ভাল আপোনাৰ ইয়াতে চাব পাৰিব এইবিলাক যিবিলাক চাইড পিছফালে এইবিলাক গোটেই এটা কাটি অলৰেডি কাটিং কৰি বিক্ৰী কৰা হ'ল অসমৰ পৰা আমি ইয়াত অসমৰ পৰা বাহিৰলৈকে আমি পঠাওঁ আমাৰ ইয়াৰ পৰা আৰু এইটো থাকিল ছুপাৰ নেপিয়াৰ আৰু লগতে এইটো যিটো চাই আছে এইটো প্লটটো এইটোক কয় বাংলাদেশী হাফ ৰেড নেপিয়াৰ আৰু বহুতে হাফ ৰেড নেপিয়াৰ বুলি কয় চাওক বাংলাদেশী হাফ ৰেড নেপিয়াৰ কিয় কয় তোমাৰ চাওক এইটো যিটো পাতটো আছে না এইটো সৰু থাকোঁতে ৰঙা থাকে বা ৰেড নেপিয়াৰ যিটো কয় সৰু থাকোঁতে ৰঙা থাকে আৰু এইটো যেতিয়া নেকি ডাঙৰ হয় তেতিয়া আকৌ সেউজীয়া হৈ যায় আপোনাৰ প্ৰথমত যিটো নেকি ঘাঁহ চালে অষ্ট্ৰেলিয়ান ৰেড নেপিয়াৰ সেইটো নিচিনা দেখোঁতে দেখা যায় সৰু থাকোঁতে কিন্তু যেতিয়া ডাঙৰ হ'ব এইটো পুৰা সেউজীয়া এটা বাগান হৈ যাব ঘাঁহৰ বাগান ফাৰ্মিং কৰাৰ কাৰণে উৎসুক ডেইৰী ফাৰ্ম ছাগলী ফাৰ্মটো বহুতে কৰি আছে কিন্তু বহুতে তাৰমানে বিজনেছ লেভেলত ডেইৰী ফাৰ্ম কৰি আছে বহুতৰ কিন্তু 10 বিঘা 12 বিঘা 15 বিঘা মাটিলৈকে ঘাঁহ লগাই আছে ঠিক আছে এতিয়া এওঁলোকেতো ঘাঁহৰ বিধানটো নাপায় যাৰ তাত আছে সিয়ে দিব পাৰে যিহেতু এইটো ঘাঁহৰ গুটি কেতিয়াও নহয় এটা বস্তু স্পষ্ট ৰাখি দিওঁ আগতে ভিডিঅ'টোত এইটো ঘাঁহৰ কেতিয়াও গুটি নহয় এইটো ঘাঁহৰ জাষ্ট কাটিং হ'ব যাৰ তাত ঘাঁহ এইটো আছে সিয়ে আপোনাক দিব পাৰিব বেলেগে আপোনাক কিন্তু দিব নোৱাৰে আপোনালোকে এমাজনত বা ফ্লিপকাৰ্টত যাই নেপিয়াৰ ঘাঁহ চাৰ্চ কৰি বহুত গুটি আহি যাব এইবিলাক গুটি এটা ফ্ৰড আপোনালোকে আনি কেনে লগাই দিয়ক লগাই দি চাব যে ছেম টু ছেম ঘাঁহ দেখোঁতে যেতিয়া ডাঙৰ হৈ যাব তেতিয়া চাব এইটো নেপিয়াৰ নহয় এইটো বেলেগ কিবা ঘাঁহ আৰু এইটো চাব পাৰিব এইটো এয়া কাটিং লগোৱা হৈছে এইবিলাক কাটিং লগোৱা হৈছে আৰু ইয়াৰ পৰা গজিছে আৰু চাওক 1 2 3 4 5 6 7 8 9টা ফাৰ্ষ্ট টাইমত ওলাইছে ছেকেণ্ড টাইমত এইটো কাটিম ডাবল ওলাব 9টাৰ পৰা আকৌ ডাবল হ'ব 18টা ঠিক আছে লাহে লাহে এইটো এৰিয়া হৈ যাব আৰু এটা টাইমত এইটো ইমান প্ৰডাকশ্যন হ'ব এটা গছ কাটিলেই আপোনাৰ এটা ছাগলী পেট ভৰি যাব সেইকাৰণে আমি ক'ম যদি আধা বিঘা মাটি যদি এইটো খেতি হয় তেনেহ'লে আপোনালোকে নিশ্চিন্ত 10টা ছাগলী ৰাখিব পাৰিব এতিয়া গৰুৰ হিচাপটো অলপ বেলেগ কিন্তু গৰুৰ ফাৰ্মিং যেতিয়া আমি নকৰোঁ ছাগলীটোৰ হিচাপ দিব আপোনাৰ যদি 2 বিঘা মাটি যদি ঘাঁহৰ খেতি কৰিলে তেনেহ'লে আপোনাৰ 50টা ছাগলী নিশ্চিন্ত ৰাখিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নাই আপোনাৰ চেনেলটোৰ নাম কি আছিলে মোৰ চেনেলৰ নাম হ'ল বি গড ফাৰ্ম মই এওঁৰ যিটো ইউটিউব চেনেল সেইটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে ছাগলীৰ বিষয়ে হওক বা এইবিলাক ঘাঁহৰ বিষয়ে যি জানিব বিচাৰে গোটেইখিনি জানিব পাৰিব বহুত কেইটা ভিডিঅ' অলৰেডি আপলোড কৰা আছে ডিটেইলছ হিচাপে তাত চাব পাৰিব আৰু দাদাক আমি বহুত বহুত ধন্যবাদ দিছোঁ দাদা যে আমাৰ তাত আহিছে আৰু দাদাক আমি সদায় চাই যাওঁ বস্তুটো কিন্তু মই যিহেতু টাইম পোৱা নাই আজি মই আহিলোঁ এনেকৈ টাইম আছিল যথেষ্টখিনি মোৰ হাতত সেইকাৰণে মই আহিলোঁ আজি আৰু দাদাক আমি ৰিকুৱেষ্ট কৰিম দাদা 2 মাহ পিছত আহিব কাৰণ এইটো আমাৰ নতুন ছেটআপ এতিয়া দেখোঁতে চাগে খালী দেখা গৈ আছে 2 মাহ পিছত আহিলে আপোনালোকে আৰু ভালকৈ চাব পাৰিব খেতিটো দেখোঁতে বহুত ধুনীয়া দেখা যায় কাৰণ অলপ ইউনিক কৰি আছে তাৰমানে মোৰ আশে হ'ল তাৰমানে যিমানকেইটা ভেৰাইটি আছে ইণ্ডিয়াত যিবিলাক নেকি গৰু আৰু ছাগলী ঘাঁহ ইণ্ডিয়াৰ বাহিৰৰ যিবিলাক ভেৰাইটি সেইবিলাকো ৰাখিম সেইকাৰণে তাৰমানে ইয়াতে মই ক'লো 11 বিঘাৰ এটা প্লট আছে ইয়াতে তাৰমানে আমি বহুত কেইটা ভেৰাইটি লগাব পাৰিম সেইকাৰণে তাৰমানে গাঁৱৰ জেগাটো আমি চিলেকশ্যন কৰোঁ আৰু ইয়াতো জেগাটো ভাল বহুত ধুনীয়া আজি যিহেতু মই তেওঁৰ ঘৰত যোৱা নাই গতিকে এদিন যাম আপোনাৰ তাত যাম বাৰু যাই ছাগলী ফাৰ্মখনো চাম আৰু ৰাইজকো মই দেখুৱাম এখন ছাগলী ফাৰ্ম আছে এইখন চাবলৈ আমাৰ যিজন সুভেন কাই তেওঁ আহিছিলে এই খালি চাব অহা নাই ছাগলী লৈ গৈছে মোৰ পৰা আৰু এখেতে প্ৰথম এখেতৰ দেউতাৰ লগত আহিছিল তাৰপিছত ছাগলী আছে মই এখেতৰ ডিছক্ৰিপশ্যনত মোৰ সেইটো ভিডিঅ' লিংক দিম আপোনাৰ চাব দুটা ভিডিঅ' আছে এখেতৰ 3টা আছে সুভেন কাইৰ প্ৰথমত আহিলে ছাগলী ল'বৰ কাৰণে দেউতাৰ লগত আহি কিনে এখেতে ছাগলী লৈ গ'ল এটা মতা ল'লে এটা মাইকী ল'লে আৰু এটা কথা সুধিম মই পাহৰি গ'ল তেতিয়া এই মানে গছৰ কি সাৰ মানে হেৰি সাৰ দিয়া হয়
সাৰটো মানে চাওক এনেতো গোবৰ দিলে বেছি ভাল ঠিক আছে এতিয়া যিবিলাকে ছাগলী ফাৰ্ম কৰিব গৰু ফাৰ্ম কৰিব অলপ তাত গোবৰ এভেইলেবল থাকিব সেইটো গোবৰ ছটিয়াই দিলে হ'ল ঠিক আছে আৰু যদি ভাবে জানা মোৰ গোবৰৰ উপৰি আৰু তাৰমানে পিক আপ লাগে গছত তেনেহ'লে আপুনি অলপ ইউৰিয়া 1 বিঘা মাটিত আপুনি ধৰকচোন 15 কেজি মান ইউৰিয়া আৰু লগতে আপুনি ডিএপিটো ডিএপি ধৰকচোন আপোনাৰ 7-8 কেজি হ'লে ভাল আৰু যদি ভাবে যে আৰু পিক আপ লাগে তেনেহ'লে আপুনি অল ইন ৱাণ্ডাৰ প্লাছ নামৰ এটা পাউডাৰ এটা আছে কিনি পোৱা যায় আপোনাৰ 1 বিঘা মাটিত এটা পাউডাৰ মিলাই মাৰি দিলে সেইটো তাৰমানে অভাৰ গ্ৰোথৰ কাৰণে তাৰমানে শ্ব' অফ কৰাৰ কাৰণে আমাৰতো শ্ব' অফৰ প্ৰয়োজন আমাৰ জাষ্ট তাৰমানে ধুনীয়া এটা প্ৰডাকশ্যন হ'ব লাগে আমাৰ ছাগলীৰ কাৰণে আমি সেই হিচাপে কৰি যাওঁ আৰু ঠিক আছে থেংক ইউ ধন্যবাদ